হেল্ল', নমস্কাৰ। আপোনালোকে ভাবিছে চাগে এওঁলোকে এনেদৰে কিহৰ নাম ধৰি আছে। আচলতে এওঁলোকে ৰিহাৰ্চেল কৰি আছে। যিহেতু জন্মাষ্টমী আৰু শংকৰদেৱৰ তিথি আহি আছে, সেইকাৰণে ৩-৪ দিনৰ পৰা ভালদৰে ৰিহাৰ্চেল কৰি লৈছে। আৰু এখেত হৈছে এওঁলোকৰ গুৰু। তেখেতে ভালদৰে এওঁলোকক শিকায় আৰু এইকেইদিন মানে পুৰা ৰিহাৰ্চেল কৰি আছে। যিহেতু এওঁলোকৰ শংকৰদেৱৰ তিথিত পাণ আছে। আৰু এয়া শেষত কালি যিহেতু জন্মাষ্টমী, তাৰে বজাৰৰ লিষ্ট বনাই আছে আৰু কি কি লাগিব, কি কি নালাগিব, কোনে কি কৰিব সেইবোৰে মিটিং কৰি আছে। আৰু জন্মাষ্টমী উপলক্ষে আমাৰ ঘৰতে নাম ধৰা হ'ব কাইলৈ। কাইলৈ আপোনালোকক মই নাম দেখুৱাম। তেওঁলোকৰ ড্ৰেছত আহিব আৰু ভালদৰে আমাৰ ঘৰত নাম ধৰিব আৰু কৃষ্ণক কেনেদৰে গা ধুৱাই, কি কৰে, সকলোবোৰ দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো নকৰোঁ, একদম অহাকালিহে আপোনালোকক লগ পাম। তো আজিলৈ আহিছোঁ। হেল্ল', গুড মৰ্ণিং। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে জন্মাষ্টমী আৰু মই গা পা ধুই ৰাতিপুৱাৰ পৰা কাম কাজ কৰি এতিয়া চাকি বন্তি দি অলপমান ৰেষ্ট লৈছোঁ। এতিয়া আৰু অলপ পিছতে মই কিবা বনাব লাগিব, যিহেতু মই চাহ নাখাওঁ। বাকীবোৰ আমাৰ ঘৰৰ মানুহ চাহ পানী খোৱা হৈ গ'ল, মই একো খোৱা নাই। এতিয়া মই কিবা বনাম আৰু খাম। তাৰপিছত দিনটো কি হয় কি নহয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি জন্মাষ্টমী উপলক্ষে নাম ধৰা হ'ব, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, দেখুৱাম আজি গোটেইখিনি। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আজিও বহুত ৰ'দ দিব চাগে, একদম পুৰা ৰ'দ ওলাইছে। হেল্ল', আজি যিহেতু জন্মাষ্টমী, অলপমান ৰাধা সাজিলোঁ আৰু ৰিলছ বনালোঁ। আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰিলছ। বেছি মেকআপ কৰা নাই, এনেই অলপমান টাচ আপ কৰিছোঁ। গলটো ক'লা, মুখখন বগা, ভালকৈ মেকআপ কৰাই নাই। বহুত টাইম লাগে মেকআপ কৰিলে, যিহেতু এনেই অলপমান আৰু সাজিলোঁ। ৰিলছ বনালেতো আৰু ধুনীয়া দেখা হয় না, তো সেয়াই আৰু অলপমান ৰাধা সাজিলোঁ দেই আজি। আজি তোমাৰ ভিডিঅ' বনিব দে, হ'ব দে। আৰু এইয়া চাওক, কৃষ্ণক গা ধুৱাবৰ কাৰণে সৰুকে এডাল কলগছ আনিছে আৰু হালধি এইবোৰ যোগাৰ কৰি লৈছে। ইয়াতে গা ধোৱা হ'ব। আৰু এইয়া খুৰীহঁতে শাক চবজিবোৰ কুটি আছে, যিহেতু নাম ধৰাৰ পিছত খাব লাগিব, ৰাতি হ'ব বহুত। আৰু এনেদৰে যোগাৰবোৰ কৰি লৈছে, তাৰপিছত বনাব কোনোবাই। তাৰপিছত ধুনীয়াকে সন্ধিয়া সাজি কাচি আহি নাম ধৰাত লাগিব আৰু এনেকুৱা এটা পৰিৱেশ পালে সঁচাই বহুত বেছি ভাল লাগে। আমাৰ ঘৰত নাম ধৰিছে, মই বহুত বেছি ভাল পাইছোঁ আৰু সকলোৱে আহিছে, ফূৰ্তি কৰিছে, মোৰ বহুত ফূৰ্তি লাগিছে। সুপাৰী খাওঁ। মিঠা আছে। মিঠা না? এই ৰসচোচা এই আবুৰে এইলা। এনেদৰে কথা পাতি পাতি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু ময়ো অলপ অলপ কিবা কিবি কৰিছোঁ। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব, মই কণ্টিনিউ কৰি ৰাখিম ভিডিঅ'টো। যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া আৰু ভালদৰে নাম দেখিবলৈ পাব। ফুল চিঙা হোৱা নাছিল, মই এতিয়া ফুল চিঙিছোঁ। এইজোপা হৈছে মাধৈ মালতী ফুল। ইয়াৰ এটা ধুনীয়া গোন্ধ আছে, মোৰ বহুত বেছি ভাল লাগে। আৰু এইজোপা হৈছে জবা ফুল, ইয়াৰ কেইটামান ছিঙি লৈছোঁ। আৰু এনেদৰে কিবা কিবি ফুল ছিঙিলোঁ, হৈ গ'ল আৰু এইটো হৈছে আমাৰ ডন, একদম ঘৰত নাথাকে, সেইকাৰণে বান্ধি থৈ দিছে। আৰু এই আমাৰ বগা জবা ফুল ছিঙি আছোঁ। ঘৰৰে আমাৰ কিবা কিবি ফুল আছে আৰু টুকটাক এনেদৰে সকলোবোৰ ছিঙি লৈছোঁ আৰু মোৰ ফুল ছিঙা হৈ গ'ল।
মই ফুল চিঙি আহিলোঁ আৰু এওঁলোকৰো সজোৱা হ'ল আৰু এওঁলোকে প্ৰসাদৰ যোগাৰ কৰি আছে আৰু সকলোৱে ব্যস্ত আৰু নিজৰ নিজৰ কামত। চব্জি কোমোৰা, আলু, মটৰ, চয়াবিন, তিয়ঁহ, বহুত কিবা কিবি না মিক্সাৰ। চব্জি হ'ল, দালি হ'ল, চব্জি বহাই দিছে আৰু ভাত বনাব আছে আৰু আছে লগত আচাৰ, পাপৰ এনেকৈ আৰু আজি পায়স বনাই আছোঁ মই, মোক পায়স বনাব দিছে আমাৰ ঘৰেৰে। লাইটের পোহরতে কিয় ইমান কম? চাহ খাবা লাগছে, এবার নাম ধরব ঠিকছে না? আৰু সন্ধিয়া হৈ গ'ল, সকলোৱে আহিব ধৰিছে। চাওকচোন কি মৰম লগা নামতি সৰু সৰু। আৰু যিহেতু চাহ খোৱা পৰ্ব চলি আছে, এনে বহি আছোঁ আৰু ময়ো মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা হেপী জন্মাষ্টমী। মালা পিন্ধাল, মালা পিন্ধিবা পাইছ গোপাল পাছাৰে মালা ৰাখাতে বাৰে বাৰে যায় একদম মালাকে আমি নাকি গোটানো ও বাবা কি এটা রূপার মালা আজিকালি রূপার নাম আৰম্ভ হ'ল।
খাবা ৰেডি আছে আৰু দাও নিৰুমালি লৈ আছে দে দে আৰু নিমখ আনবি হা বা কুকুৰ আজি 12টা বজাত ভাত খাল আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশা থাকিল আজিলৈ আহিছোঁ টাটা বাই বাই